এইখন হৈছে মৰিগাঁও জিলাত থকা পবিত্ৰ অভয়াৰণ্য আৰু ইয়াত গড়, হাতী, ঘোঁৰা সকলোবোৰ পোৱা যায়। এইখন হৈছে গৰম পানী অভয়াৰণ্য। এইখন হৈছে তাৰ মেইন গেটখন আৰু ইয়াত গৰম পানী পোৱা যায়। এনেধৰণে ইয়াত বিভিন্ন ধৰণৰ বস্তু হলৌ বান্দৰ, টকৌ বান্দৰ এনেদৰে বিভিন্ন বস্তু পোৱা যায়। এইখন হৈছে লাওখোৱা অভয়াৰণ্য। এখন তাৰ যি মেইন গেট যিফালেদি সোমায় আৰু এইটো হৈছে এশিঙীয়া গড়। এই 4 নম্বৰখন হৈছে বুঢ়া চকুৰি অভয়াৰণ্য। ইয়াতে বিভিন্ন ধৰণৰ এখন তাৰ যি জংঘল ঘোঁৰা গড় পোৱা যায়। ইয়াতে গড় তাৰপিছতে বিভিন্ন ধৰণৰ জন্তু আদি পোৱা যায়। চাৰি নম্বৰখন হৈছে চক্ৰশিলা অভয়াৰণ্য। ইয়াত হলৌ বান্দৰ, টকৌ বান্দৰ বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায় আৰু এনেকৈ হাঁহ পোৱা যায়। আৰু এইটো হৈছে তাৰ যি পানী বৈ আহে পানী, তাৰপিছত ইয়াত হাঁহ পোৱা যায়। বিভিন্ন ধৰণৰ জীৱ জন্তু পোৱা যায়। শেষৰখন হৈছে দিহিং পাটকাই অভয়াৰণ্য। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুনকৈ আছে চেনেলটো